हेलो फ्रेंड्स मैं মোৰ আপোনালোকে চাই আছে মুনিন শৰ্মা ব্লগটো সদায় আপোনালোকক মই ধুনীয়া ধুনীয়া ব্লগ দেখুৱাই থাকোঁ কিন্তু আজিৰ ব্লগটো অলপ দুখ লগা ব্লগ অলপ বেয়া লগা ব্লগ মানে এই কাৰণে কৈছোঁ বেয়া লগা ব্লগ পুৱাই ফোন এটা আহিল মোৰ মোবাইললৈ এটা কোনে ফোন কৰি আছে ইমান বৰে পুৱাই এতিয়া মোবাইলটো চালোঁ যে সিষ্টাৰ কল কৰি আছে জেঠাৰ সিষ্টাৰ বোলে কি হ'ল জেঠাৰ সিষ্টাৰ ইমান বৰে পুৱাই ফোন কৰি আছে এতিয়া ফোনটো ৰিচিভ কৰি পেলাই ৰিচিভ কৰাৰ লগে লগে সিষ্টাৰ ক'লে যে আমাৰ বাইকখন চুৰাই নিলাক মই চক খাই গ'লোঁ বাইকখন চুৰাই নিলাক মই তাৰপিছত সিষ্টাৰক সুধিলোঁ কেনেকৈ কি চিষ্টেমত কেনেকৈ লৈ গ'ল বাইকখন তাৰপিছত সিষ্টাৰে ক'লে যে ৰাতি আমাৰ সেই বেৰা আমাৰ বাঁহৰ বেৰা দিয়া আছিলে বাঁহৰ বেৰা কাটি গুণা কাটি ভিতৰত সোমাই জাপ দৌৰ খুলি পেলাই লৈ গৈছে বাইক মই তাৰপিছত উঠি পেলাই জেঠাহঁতৰ ঘৰত গ'লোঁ যাই পেলাই দেখিলোঁ যে হয় সঁচাকৈ বাইকখন চুৰাই লৈ গৈছে এতিয়া কি হ'ল মানে আজি হ'ল 21 তাৰিখ আৰু 19 তাৰিখে কি কৰিছে মোৰ ফ্ৰেণ্ড এজনৰ বাইক ঘৰৰ পৰা মানে সেই চিকলি কাটি বাইকখন লৈ গৈছিল আৰু 20 তাৰিখে জংঘলত পেলাই থৈ গৈছিল তাৰপিছত সিহঁতে মানে বাইকখন পাইছে মোৰ ফ্ৰেণ্ডজনে বাইকখন পাইছে বিচাৰ খোচাৰ কৰাৰ পিছত বাইকখন পাইছে গ্লামাৰ বাইক ছুপাৰ স্প্লেণ্ডাৰ বাইক আছিল ফ্ৰেণ্ডজনৰ আৰু জেঠাহঁতৰ বাইকখন হ'ল গ্লামাৰ বাইক আৰু জেঠাহঁতৰ গ্লামাৰ বাইক হয় আৰু এই 20 তাৰিখে ৰাতি মানে যোৱা ৰাতি 20 তাৰিখে মোটামুটি 12টা 1টা 2টা মানত হ'ব মানে বৰষুণ দি আছিল চবেতো নিজৰ ঘৰতে শুই আছিল আৰু ইমান ৰাতি আৰু কোনে উঠিব সেই চাগতে সেই সুযোগতে চুৰ কৰি লৈ গৈছে মই এনে দেখুৱাম মই বৰ্তমান ৰুমতে আছোঁ মই উঠাই নাই এতিয়ালৈকে মানে বৰষুণ দি আছে মই উঠা নাই আপোনালোকে চাব পাৰিছে মই বিচনাতে আছোঁ শুনি বহুত বেয়া লাগিল একচুৱেলি লকডাউনৰ কাৰণে এইবিলাক হৈ আছে কাৰণ লকডাউন চলি আছে চাৰিওফালে বন্ধ ইনকাম কৰিব পৰা নাই চুৰবিলাকৰ এইটোৱে মানে এতিয়া পন্থা হাতত লৈছে যে কেনেকৈ চলিব পৰা যায় এইটোৱে এতিয়া মানুহৰ বস্তু চুৰ কৰি আছে বাইক চাইক এইবিলাক চুৰ কৰি আছে কাৰণ লকডাউন নিদিলেওতো মৰণ কাৰণ ভাইৰাছ হৈ যাব আৰু কেনেকৈ চুৰ কৰিলে মই মানে মোৰ ৰুমৰ লগত অলপ ডিষ্টেঞ্চ হয় য'ত বাইকখন ৰাখিছিলে গতিকে মই আপোনালোকক মই দেখুৱাইছোঁ 1 মিনিট মই এটা কাম কৰোঁ মই বেক কেমেৰাটো অন কৰি আপোনালোকক মই দেখুৱাই দিছোঁ মই বেক কেমেৰাটো অন কৰিলোঁ আৰু অন কৰি পিনে মোৰ খিৰিকীখন খুলি দিয়াৰ পিছত আপোনালোকক মই ডাইৰেক্ট এতিয়া দেখুৱাই আছোঁ আপোনালোকে মন কৰিব মোৰ আঙুলিটো মন কৰিব এই যে অলপ ফাগ হৈ আছে মানে গুণা কাটি দিছে গুণা কাটি দিয়াৰ পিছত ফাগ হৈ গৈছে বেৰাখন তাৰপিছত এইফালেদি এনেকৈ আহি এনেকৈ সোমাই কিনে এইখিনিত আছিল বাইকখন এইখিনিত থোৱা আছিল বাইকখন ইয়াৰ পৰা লৈ গৈ ডাইৰেক্ট জাপদুৱাৰ খুলি এনেকৈ ওলাই গৈছে ইয়াৰ ওপৰত যে গুণা আছিল গুণা কাটিহে সোমাইছে এইটো নিশ্চয় 2-3 জনৰ কাম হ'ব কাৰণ অকলেতো এইটো কাম কৰিব নোৱাৰিব ইয়াৰ ওচৰে পাজৰে চুৰ হ'ব মোৰ এটা সন্দেহ হয় কাৰণ জানে গম পায় ক'ত বাইকখন আছে ক'ত নাই এইবিলাক চব চুৰে গম পায় ওচৰে পাজৰে হ'ব চুৰ এনেকৈ লৈ গৈছিল বাইকখন বহুতে বেয়া লাগিল আৰু মোৰ ৰুমৰ পৰা একদম অলপ ডিষ্টেঞ্চ কিমান হ'ব মোটামুটি 7-8 মিটাৰমান হ'ব ডিষ্টেঞ্চ ইমান ৰাতি আৰু কোনে উঠিব এই চাগতে মানে লৈ গৈছিল চুৰে হয় ভুল পাইছি না বাইক বনাই চিষ্টাৰে দেখাই আছে কেনেকৈ বাইকখন লৈ গৈছে চাওক চিষ্টাৰ ছাতি লৈ আছে আৰু আপোনালোকে চাব পাৰিছে চাওক কোনফাল দি বাইক লৈ গৈছে মই যে ক'লোঁ চিষ্টাৰ আহি দেখুৱাই আছে চিষ্টাৰে কৈ আছে বহুতে বেয়া লাগে এই চিষ্টাৰে মোক ৰাতিপুৱাই কল কৰিছিল যে আমাৰ বাইকখন চুৰে লৈ গৈছে আপোনালোকক মই দেখুৱালোঁ কেনেকৈ চুৰ কৰি লৈ গৈছিল বাইকখন এনে আপোনালোকক মই মোৰ ৰুমৰ পৰা দেখুৱালোঁ চিষ্টেমটো দেখুৱালোঁ বেৰা কাটি কেনেকৈ লৈ গৈছিল আৰু বহুতে বেয়া লাগিল কাৰণ জেঠা এখন বাইক চলাই থাকে বহুত টু টাইট বাইক হয় 15 বছৰৰ বাইক বাট 15 বছৰ পুৰণা বাইক হয় বাট টু টাইট একদম কোনো ধৰণৰ প্ৰব্লেম নাই বাইকখন চুৰ কৰি লৈ গ'ল যোৱা ৰাতি বহুতে বেয়া লাগিল শুনি কিনে আৰু মই এনে উঠি কিনে অলপ চালোঁ বিচাৰ খোচাৰ কৰিলোঁ বাট নাপালোঁ এনে আৰু ৰাস্তাত ফালে অলপ ওলাই গৈ কিনে এনে জংঘলৰ ফালে চালোঁ কাৰণ মোৰ ফ্ৰেণ্ডজনৰ বাইকখন জংঘলত পেলাই থৈ গৈছিল মই সেইকাৰণে আৰু চালোঁ আৰু বাট নাপালোঁ বেয়া লাগিল গতিকে আপোনালোকৰ যদি বাইক চাইকেল এইবিলাক থাকে অলপ সাৱধানে ৰাখিব আৰু বাইক থাকিলে হেণ্ডেল লক কৰি ৰাখিব জেঠাহঁতৰ বাইকখনৰ হেণ্ডেল লক কৰা নাছিলে সেইটো লক কৰা থাকিলে অলপ প্ৰব্লেম হ'লে হয় চুৰৰ আৰু আজিকালি কিবা সেই GPS চিষ্টেম পোৱা যায় বাইকত লগাব পাৰি এইবিলাক একচুৱেলি লগাব লাগে কাৰণ পইচা অলপ বেছি যায় দিয়কচোন পইচা অলপ লাগে কাৰণ চবৰে হাততো পইচা নাথাকে এনি টাইম সেইকাৰণে এইবিলাক লগাব নোৱাৰে বাট লগাব লাগে একচুৱেলি আজি যদি জেঠাহঁতৰ বাইকখনত GPS চিষ্টেম থাকিলে হয় হয়তো ট্ৰেক কৰিব পৰা গ'ল হয় বাইকখন আৰু যি হ'ল কপালত লিখন কোনেও খন্দাব নোৱাৰে
আজিৰ ব্লগটো এইটোৱে আছিল, অলপ দুখ লগা ব্লগ। যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, কাষত থকা বেলখন লাহেকৈ প্ৰেছ কৰিব। আজিলৈ ইমানেই। থেংক ইউ ফৰ ৱাচিং ফ্ৰেণ্ডছ, বাই বাই। আৰু সাৱধানে ৰাখিব দেই আপোনালোকৰ বাইক। মোৰোতো বাইক আছে। মোৰ বাইক একচুৱেলি মোৰ ৰুমৰ ভিতৰতে থাকে, চ' মোৰখন ইমান সহজতে নিব নোৱাৰিব চুৰে, হ'লেও অলপ সাৱধানে ৰাখিব লাগিব। আপোনালোকৰ ৰাখিব সাৱধানে। আজিলৈ ইমানেই। থেংক ইউ ফৰ ৱাচিং ফ্ৰেণ্ডছ, বাই বাই।